Hey guys, welcome to Video One Voice Tube. এটা নতুন ভিডিঅ'ৰ লগত পুনৰবাৰ স্বাগতম। তো আজি আপোনালোকক কম যে ইউটিউব চেনেল এটা ভেৰিফাই কেনেকৈ কৰে কোন নম্বৰ লগত। আমি জানো যে ইউটিউব চেনেল এটা দুটা ধৰণে ভেৰিফাই কৰে। এটা হৈছে 1 লাখ সাবস্ক্ৰাইবাৰ হ'লে ভেৰিফাই হয়, সেইটো বেলেগ কথা। 1 লাখ সাবস্ক্ৰাইবাৰ লাগিব। কিন্তু আৰু এটা মেথড আছে যোনটো কৰিলে আমি থাম্বনেইল লগাব পাৰিম। 15 মিনিটতকৈ দীঘল ভিডিঅ' বনাব পাৰিম বা লাইভ আহিব পাৰিম। তো সেইটো হৈছে ফোন নম্বৰ দি ভেৰিফাই কৰিব লাগে। যদি আপুনি এজন ইউটিউবাৰ হ'ব খোজে তেন্তে এইটো কাম কৰিবই লাগিব, এইটো কম্পালচৰি। তো কেনেকৈ ভেৰিফাই কৰে মই ফুল প্ৰচেছ কম, ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এইটো আপোনালোকৰ ৰিকুৱেষ্টত বনোৱা ভিডিঅ', গতিকে ভাল ৰেছপন্স দিব বুলি আশা কৰিছোঁ। তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰা, ইয়াত লিখক youtube.com। দেখিছে মোৰ আহি গৈছে, মই চাৰ্চ কৰি দিছোঁ। তাৰপিছত অলপমান লোড ল'ব আৰু তাৰ আগত আপোনালোকে ইয়াত দেখিছে এটা 3 ডট এৰো এটা দেখিব। আপোনালোকে ইয়াত ক্লিক কৰি ইয়াক ডেস্কটপ চাইট কৰি ল'ব। দেখিছে ডেস্কটপ চাইট নাথাকিব, প্ৰথমতে ইয়াক ডেস্কটপ চাইট কৰি ল'ব, তেতিয়া আপোনালোকে এইটো কাম কৰিব পাৰিব। তাৰপিছত আপোনালোকে অলপমান জুম কৰি লগোটো ক্লিক কৰক। আৰু মই এতিয়া বেলেগ এটা একাউণ্টত কৰিব লাগিব কাৰণ এইটো মোৰ ভেৰিফাই হৈ আছে। তো মই প্ৰথমতে একাউণ্টটো চুইচ কৰি ল'ম। আপোনালোকে যোনটো একাউণ্ট ভেৰিফাই কৰিব খুজিছে সেইটো ইয়াত চুইচ কৰি লওক। তো মই এই একাউণ্টটো চুইচ কৰি লৈছোঁ কাৰণ এইটো ভেৰিফাই হৈ থকা নাই। কিন্তু মই চেনেল নুখোলোঁ, আপোনালোকক অকল দেখাব খুজিছোঁ। তাৰপিছত আকৌ আপোনালোকে জুম কৰক অলপ, আৰু ইয়াৰ পিছত আপোনালোকে লগোটোত ক্লিক কৰক, ইয়ৰ চেনেল পাব, তাত ক্লিক কৰক। এণ্ড কাষ্টমাইজ চেনেল নামৰ এটা অপশ্যন পাব, দেখিছে কাষ্টমাইজ চেনেল, তাত ক্লিক কৰক। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, আকৌ আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন হৈ যাব। তাৰপিছত আপোনালোকৰ এনেকুৱা কিছুমান ইণ্টাৰফেচ আহিব, আৰু আপোনালোকে এতিয়া অলপমান জুম কৰক, আৰু ইয়াত আপোনালোকে ছেটিংছ নামৰ এটা অপশ্যন দেখিছে। তো মই আকৌ এবাৰ দেখাই দিছোঁ, একেবাৰে তলত চুকত, তাত ক্লিক কৰক। এণ্ড ইয়াত আপোনালোকে চেনেল নামৰ এটা অপশ্যন পাব, তাত ক্লিক কৰক, দেখিছে চেনেল। তাৰপিছত আপোনালোকে ইয়াত একেবাৰে লাষ্টত আছে ফিউচাৰ ইলিজিবিলিটি, তাত ক্লিক কৰক। তাৰপিছত আপোনালোকে ইয়াত এটা এনেবল থাকিব, সেইটো আপোনালোকৰ একো কৰিবলৈ দৰকাৰ নাই। কিন্তু তাৰ তলত এটা থাকিব ফিউচাৰ দি ৰিকুৱায়াৰ ফোন ভেৰিফিকেশ্যন। তো এইটো হৈছে আমাৰ কাম। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত এনেকৈ ক্লিক কৰি ইয়াৰ পিছত ভেৰিফাই ফোন নম্বৰ এটা অপশ্যন পাব, তো তাত ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপোনালোকক এইটো ইণ্ডিয়া থাকিব লাগিব, যদি আপুনি ইণ্ডিয়া হয় এনেও ইণ্ডিয়াই হ'ব। তাৰপিছত ইয়াত ফোন নম্বৰটো দি দিয়ক। তো মই এটা ফোন নম্বৰ দি পিনি আপোনালোকক দেখাই দিওঁ। এটা কথা মনত ৰাখিব, এটা নাম্বাৰেদি আপোনালোকে মাত্ৰ 2টা চেনেলহে ভেৰিফাই কৰিব পাৰে। গতিকে মই এটা নাম্বাৰ দি থৈ আছে, গতিকে মই বেলেগ এটা নাম্বাৰ এনেই এক্সাম্পল দেখি। তাৰপিছত গেট কোড কৰিব। ইয়াত এতিয়া আপোনালোকে 6 ডিজিট কোড এটা আহিব। তাৰপিছত মই কোডটো লৈ লওঁ। দেখিছে এই কোডটো আহিলে, ইয়াক কৰি দিম এতিয়া কপি। তো মই এইটো ব্লাৰ কৰি দিছোঁ, বেয়া নাপাব, কাৰণ এইখিনি মোৰ প্ৰাইভেট কিছুমান কাৰণত দেখাব নোৱাৰোঁ। এতিয়া আপোনালোকে ইয়াত ছাবমিট কৰি দিয়ক। তো দেখিছে মই স্ক্ৰীনশ্বট লগাই থৈ দিছোঁ কাৰণ থাম্বনেইল বনাব লাগিব। দেখিছে ফোন ইজ। তো এইটো আছিলে ভিডিঅ', আশা কৰিছোঁ বুজি পালে চাগে। আৰু যদি আপোনালোকৰ এনেকুৱা কিবা কিবি ডাউট আছে, প্ৰব্লেম আছে, ইউটিউবৰ ৰিলেটেড কিবা কিবি আছে তেনেকুৱা, তেন্তে কমেণ্টত জনাব। মই আকৌ আপোনালোকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বা ভিডিঅ' বনাবলৈ তেনেকুৱা চেষ্টা কৰিম। গতিকে আশা কৰিছোঁ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে আছিলে ভিডিঅ'। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিৰ কাৰণে ইমানেই।